তো বন্ধুসকল আজি মই আপোনালোকক গুৱাহাটী সায়েন্স মিউজিয়ামৰ ঘৰৰ ভিতৰৰ আন এটা দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো আজি বহুত ভাল লাগিব আশা কৰিছোঁ আৰু আপোনালোকক মই বহুত ধুনীয়া এটা দৃশ্য আপোনালোকক দেখুৱাম আৰু সেই দৃশ্যখন বহুত ভাল লাগিছে, নিশ্চয় আপোনালোকৰো ভাল লাগিব আশা আছে। গতিকে আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, ভিডিঅ'টো বহুত 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 ধুনীয়া পাব, বহুত মজা পাব আপোনালোকে। তো এই ভিডিঅ'টো হ'ব মাছ কেনেকৈ গ্লাছৰ ভিতৰত জীয়াই থাকে আৰু মাছ কেনেকৈ গ্লাছৰ ভিতৰত ডাঙৰ হয় সেয়া আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে সেই গ্লাছৰ মাছখিনি আপোনালোকে চাব পাৰিব আৰু ইয়াত গুৱাহাটী সায়েন্স মিউজিয়ামত আহিলে আপোনালোকে বহুত কিছু শিকিব পাৰিব। তো আপোনালোকে সেই মাছৰ দৃশ্যটো আপোনালোকে চাই থাকক, নিশ্চয় আপোনালোকৰ ভাল লাগিব। আপোনালোকক যিটো মাছৰ কথা আমি কৈছিলোঁ এইটো মাছ আপোনালোকে নিশ্চয় চাই আছে। ইয়াত কেনেকৈ গ্লাছৰ ভিতৰত মাছ ৰখা আছে আৰু কেনেকৈ মাছখন জীয়াই আছে, সেইটোৱে হ'ল ডাঙৰ কথা। এইবিলাক মাছ কিমান ধুনীয়া লাগিছে আৰু কেনেকৈ চলি আছে, নিশ্চয় ভাল লাগিছে। আপোনালোকে চাই আছে কিমান ধুনীয়া ধুনীয়া মাছ ইয়াতে আছে, সম্পূৰ্ণ অক্সিজেনৰ দ্বাৰাই জীয়াই আছে। আৰু আপোনালোকে কেতিয়াবা আহিলে চাব পাৰিব আৰু বহুত ধুনীয়াকৈ মাছ ৰখা আছে। গতিকে আপোনালোকে মাছৰ ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা শ্বেয়াৰ কৰি সকলোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব। আৰু আপোনালোকে সায়েন্স মিউজিয়ামৰ ঘৰৰ ভিতৰৰ বহুত ধুনীয়া ধুনীয়া ঠাই আমাৰ নেক্সট ভিডিঅ'ত চাব পাৰিব।